Hey guys, good morning. So hey guys, welcome back to my YouTube channel Bisnath Tolar Pora. So guys, finally amar Nagarbara Rak Mahotsav আৰম্ভ হৈ গৈছে। এই উপলক্ষে আজি মই ভিডিও বনাব গৈ আছো আৰু আপোনালোকক মই এটি মনোৰঞ্জনেৰে ভৰা ভিডিও দিব কাৰণে চেষ্টা কৰিম। যদি মোৰ YouTube চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়া হলে মোৰ YouTube চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখিব আৰু লগতে এটা সৰু মেনি কাম কৰি দিব, শেয়াৰ কৰি দিব। তো গাইস, বলক ভিডিওটো আৰম্ভ কৰো। তো লেটস গো নগৰবাৰী ৰাস মহোৎসৱ। গাইস, ড্ৰোন শট লব যাই আছো একদম বিল্ডিংৰ ওপৰত। হে ভাই বেয়া কথা নকবি। তো গাইস, আমার নগরবেড়ার রাস মহোৎসব এই বছরের একদম সাধারণভাবে অনুষ্ঠিত করা হয়েছে। বেশি বস্তু নাই, আজি সেকেন্ডে মানুষও কম। তো উঠি আছো বিল্ডিংের উপর, চাও। তো গাইস, ড্রোন শট লাম বিল্ডিংের উপরের পৰা। তো তো ইয়াত আছে আমার ফাইনালি ছাদৰ ওপৰত আছো। তো চাওক, নতুনকে এইটো ছাদ বনাইছে ৰাস কমিটিৰ তৰফৰ পৰা না। তো ঠিকা লৈছিল ই আমাৰ, পইচা মাৰিছে না পুৰা। আৰু ইয়াত আছে আমাৰ শ্ৰীকৃষ্ণ আৰু ৰাধা কৃষ্ণ। আৰু এইলা আছে ৰঞ্জন, আমার ইউটিউবার। হেল্ল, এয়া ফটোগ্রাফার। কত ফটোগ্রাফার? কোন ভাইটি দুজন আহিছে ৰাস মহোৎসৱ চাব আহিছে। তোমাৰ নামটো কি? তোমাৰ ঘৰ ক'ত? জিলাপাৰা। অ, এনজয় কৰা ফুৰি থাকা। তো মজা গাইজ, চাই থাকক ভিডিঅ' আপোনালোকে এণ্ড লৈ। তো ধামাকা হ'ব এনেকুৱা ভিডিঅ'। প্ৰথম বনাইছোঁ ছাদৰ ওপৰত উঠি। তো চাওক, ড্ৰোন শ্বটৰ নিচিনা লাগিছে আপোনালোকৰ মনত। তো এয়া হৈছে আমাৰ নগৰবেড়াত য'ত ৰাস মহোৎসৱ হৈ আছে। ইয়াৰ পিছত আৰু বেছি ভাল হ'ব, যেতিয়াই সম্পূৰ্ণ মানুহৰে ভৰি থাকিব তেতিয়াহে আপোনালোকক দেখুৱাই ভাল লাগিব। তো বৰ্তমান সময়ত মানুহ কম, সেইকাৰণে অলপ উকা লাগিছে। কালি মানত চাব একদম হাউচফুল হৈ যাব, একদম ফিল ফুল। তো চাই থাকক ভিডিঅ'টো এণ্ড লৈ। তো গাইজ, আমাৰ নগৰবেড়া ভাল লাগিলে। আপোনালোকে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিলে আমি বহুত ভাল পাম। থেংক ইউ দাদা, বাই বাই বাই।
really begin. He need to get more of this. Bye bye. তো দাদা মোর সাবস্ক্রাইবার দাদাই মোর চ্যানেলটো সাবস্ক্রাইব কৰিছে তো দাদা ৰাখোদাই আমাৰ মোৰ ভাইটি মা মহামায়া নামদলক তো হে গাইজ এতিয়া আপোনালোকক দেখুৱাম নাম চলি আছে তো নাম পাত্ৰী নাম প্ৰদৰ্শন আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম তো বলক অলপ নাম শুনি লওঁ চাই লওঁ তো বলক ভিডিঅ'টো নাম পাত্ৰীৰ মাজেৰে আৰম্ভ কৰোঁ তো লেটছ গো আগলৈ
স্বাগতম। কালি লাইভ পাম মানে নাই মজা মজা নালাগে করবো